হাই গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মন্দিৰলৈ যাব আহিছোঁ। কৰ মন্দিৰলৈ যাওঁ আপোনালোককো দেখুৱাই আছোঁ, তেন্তে ভিডিঅ'টো চাই থাকিব। এই ৰাস্তাটো চাওকচোন, ৰাস্তাটোৰ অৱস্থা নোহোৱা হৈছে যোৱাকালি বৰষুণ দিয়াই। এতিয়া মই আমাৰ ঘৰৰ পৰা বৰমাহঁতৰ ঘৰলৈ গৈ আছোঁ। বৰমাহঁতৰ বৌ যাব মন্দিৰলৈ, সেইকাৰণে তেন্তে ব'লক। ক'ত যাবা? ক'ত যাবা কোৱাচোন? নাই মোক কি এয়া মন্দিৰ যাবলৈ আনিছোঁ মুন্না। ক'ত যাবা? এতিয়া মই বৌহঁতৰ মাইনা দুইজনীয়ে আমি গোটেইকেইটা মন্দিৰলৈ গৈ আছোঁ। হাঁহ কেইটা চাওকচোন, এই দুটা ৰাজহাঁহ হয়। ইয়া কি ধুনীয়া, কাষতে এখন ধুনীয়া খেতি পথাৰ। মন্দিৰটো দেখিছেনে? ইয়াতে বাসন্তী পূজা হয় আৰু মনসা পূজা হয়। মন্দিৰটোৰ ওচৰ পালোৱে আমি। এইটো দেখি আছে যে এইটো মন্দিৰ হয়। মন্দিৰটোৰ এই ঠাইখিনিৰ নাম দবক হয়, ডিমুৰ চকৰ ওচৰতে। এই মন্দিৰটোৰ নাম বিশ্বহৰি মন্দিৰ। ইয়াতে মনসা পূজা হয়। এইটো বিশ্বহৰি বা মনসা দেৱীৰ মন্দিৰ হয়। এয়া বৌৱে চাকি জ্বলাই আছে আৰু কাষতে এয়া নৈবদ্য যোগাৰ কৰি আছে। এয়া মন্দিৰটোৰ ভিতৰত আমি গোটেইকেইটাই চাকি ধূপ জ্বলালোঁ। বাহিৰত এডাল বেলগছ আছে, তাতেও চাকি ধূপ জ্বলোৱা হয়। আমি গোটেইকেইটাই তাতে চাকি ধূপ জ্বলাবলৈ আহিলোঁ। ওচৰতে মন্দিৰটোৰ কাষতে আমাৰ টিকলিজনীয়ে বেলগছৰ তলত চাকি জ্বলাই আছে। এতিয়া মই বেলগছৰ তলত চাকি লগাই আছোঁ। এয়া এতিয়া আমি গোটেইকেইটাই চাকি ধূপ জ্বলাই আহি ইয়াতে বহি আছোঁ আৰু মন্দিৰৰ ভিতৰত বামুণে পূজা কৰি আছে। এয়া অহাকালি মনসা পূজা হয়, সেইকাৰণে মন্দিৰটোত কিছু কাম কৰি আছে। কৰোণাৰ কাৰণে এনে সৰুকৈ পাতি থ'ব চাগে পূজাখন। এইখন ফিল্ডত পূজা হয়। ইয়াতে বহুত ডাঙৰ পূজা হয়, মনসা পূজা। এইবাৰ কৰোণাৰ কাৰণে আৰু পাতিব নোৱাৰিলে। গৰমত থাকিব নোৱাৰি আমি গোটেইকেইটা মন্দিৰৰ বাহিৰত গছৰ তলত গোটেইকেইটাই বহি আছোঁ। এয়া
এতিয়া নৈবদ্য ভাঙি আছে। বামুণৰ পূজা হ'ল, আমিও সেৱা কৰিলোঁ। এয়া